গান্ধী জয়ন্তী উপলক্ষে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজ্যিক ভিত্তিত আন্তঃ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ তৰ্ক প্ৰতিযোগিতা জাতিৰ পিতা মহাত্মা গান্ধীৰ বৰ্ণিল জীৱন আৰু কৰ্ম তথা সংগ্ৰামৰ ওপৰত অনুষ্ঠিত হয় এই তৰ্ক প্ৰতিযোগিতা। গান্ধী এণ্ড মডাৰ্ণ ইণ্ডিয়া শীৰ্ষক ছেমিনাৰ হৰিয়াজানস্থিত ষ্টাৰ্ণ কাৰ্বি আংলং কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ছেমিনাৰখন অনুষ্ঠিত হৈ আছে অক্টোবৰ 1 আৰু 2 দিনীয়া কাৰ্যসূচীৰে। স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ, প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা প্ৰদানৰ উদ্দেশ্য, বাটৰ ট্ৰিনিটি হিলছ ছ'চাইটিৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন, প্লাষ্টিক মুক্ত ৰাষ্ট্ৰ গঢ়াৰ লক্ষ্য। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সমগ্ৰ দেশতে 150 সংখ্যক গান্ধী জয়ন্তী উপলক্ষে ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি জাতিৰ পিতাক সন্মান আৰু শ্ৰদ্ধাৰে স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰিছে। দেশবাসীয়ে পালন কৰা এই গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজ্যিক ভিত্তিৰ আন্তঃ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এইবাৰ 150 সংখ্যক গান্ধী জয়ন্তী উদযাপন উপলক্ষে দেশত চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠানৰ সৌজন্যত স্বচ্ছ অভিযান মিছনকে ধৰি ভিন ভিন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এনে সময়তে কাৰ্বি আংলঙৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠানত ৰাজ্যিক পৰ্যায়ত ডিফু চৰকাৰী মহাবিদ্যালয় আন্তঃ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভাৰত স্বাধীনতা প্ৰাপ্তি গান্ধীজীৰ অৰিহণাৰ সন্দৰ্ভত আছিল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজিৰ তৰ্ক প্ৰতিযোগিতা বিষয়। ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাই উদ্বোধন কৰা এই তৰ্ক প্ৰতিযোগিতা অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ বিভিন্ন কলেজৰ উপৰিও ডিমা হাছাও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ লয়। প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপকসকলে। Of nation. Yes, this is right. He may have got this title to our country. That's why. So we decided that there should be 2 parallel prizes, and this goes to Priyanka Borov Moivang Degree College. 2 অক্টোবৰ গান্ধী জয়ন্তীৰ অনুষ্ঠানতে প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কাৰ আগবঢ়াব বুলি প্ৰফেচাৰ NK ভূঞাই কাট নিউজৰ সাংবাদিকক জানিবলৈ দিয়ে। কাৰ্বি আংলং জিলাৰ বোকাজান বিধায়িনী সমষ্টিৰ অন্তৰ্গত হৰিয়াজানস্থিত কলেজত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ছেমিনাৰ। ছেমিনাৰখন অনুষ্ঠিত হৈছে অক্টোবৰ 1 আৰু 2 দিনীয়া কাৰ্যসূচীৰে। কাৰ্বি আংলং জিলাৰ বোকাজান বিধায়িনী সমষ্টিৰ অন্তৰ্গত হৰিয়াজানস্থিত কলেজত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ছেমিনাৰ। IQAC নৰ্থ ষ্টাৰ্ণ হৰিয়াজান কলেজে সদৌ অসম ৰাজনৈতিক বিজ্ঞান সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে। কাৰ্বি আংলং জিলাৰ উচ্চ শিক্ষা বিভাগৰ পৃষ্ঠপোষকতাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই ছেমিনাৰখনৰ উদ্বোধনী অনুষ্ঠানত সদৌ অসম ৰাজনীতি বিজ্ঞান সন্থাৰ সভাপতি বলিন হাজৰিকাৰ বন্তি প্ৰজ্বলন আৰু হৰিয়াজান ষ্টাৰ্ণ কলেজ অৱ কাৰ্বি আংলঙৰ অধ্যক্ষ AC দাসৰ উদ্বোধনী ভাষণেৰে ছেমিনাৰখনৰ প্ৰাথমিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। নিমন্ত্ৰণী অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নেহেৰু বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক প্ৰফেচাৰ মনোৰমা শৰ্মা বৰুৱা, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক KC দাস প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে উপস্থিত থকা অনুষ্ঠানতে নেহেৰু বিশ্ববিদ্যালয় সমাজ বিজ্ঞানৰ প্ৰাক্তন প্ৰফেচাৰ তথা দিন অপূৰ্ব কুমাৰ বৰুৱাই নিৰ্দিষ্ট বক্তা আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তাদ টেৰাংপিয়ে প্ৰেচিডেন্সিয়েল স্পীচ প্ৰদান কৰে। ছেমিনাৰ যুটীয়া সমন্বয়ক প্ৰশান্ত গগৈ শলাগৰ শৰাই অনুষ্ঠানেৰে আজি উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।
প্লাষ্টিক মুক্ত ৰাষ্ট্ৰ গঢ়াৰ লক্ষ্যৰে দেশ তথা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংগঠনসমূহৰ উদ্যোগত চলিছে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী। কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত বেচৰকাৰী সংগঠন ট্ৰিনিটি হিলছ ছ'চাইটিৰ সহযোগত সোমবাৰে ডিফু চহৰত ৰূপায়ণ কৰা হয় স্বচ্ছ ভাৰত অভিযানৰ প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে এখনি আকৰ্ষণীয় বাটৰ নাটক। নষ্ট কৰক প্লাষ্টিক নষ্ট কৰক এই শ্লোগানেৰে সন্ধিয়া একাংশ যুৱক যুৱতীৰ দলে ডিফু চহৰৰ মাজমজিয়াত এয়া কি কৰি আছে? চৰকাৰৰ পৰা কিবা সমস্যা সমাধানৰ বাবে দাবী তুলি এইদৰে যুৱক যুৱতীৰ দলে সন্ধিয়াখনত উত্তাল কৰিছে নেকি? মুঠেই নহয়, এয়া কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসন আৰু বেচৰকাৰী সংগঠন ট্ৰিনিটি হিলছ ছ'চাইটিৰ যুটীয়া উদ্যোগত প্ৰদৰ্শন কৰিছে প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা প্ৰদানৰ উদ্দেশ্যে বাটৰ নাট। হয়, দুইজন লোক কিবা খাদ্য সামগ্ৰী খাই আহিছে, কিন্তু পেলনীয়া সামগ্ৰী কাষত ডাষ্টবিন থৈ দিয়াৰ স্বত্তেও ডাষ্টবিনত নেপেলাই যধে মধে পেলাই দিছে। তাৰপিছত আন দুটা দলৰো একেই কাণ্ড। বস্তু খাই অলাগতিয়ালখিনি অ'ত ত'ত পেলাই দিছে। ব্যক্তিসকলৰ এনে কাণ্ড সহ্য কৰিব নোৱাৰি ডাষ্টবিন নিজে চিঞৰি ব্যক্তিসকলক ক'ব লগা হৈছে। খাদ্য সামগ্ৰীৰ পৰা ওলোৱা পেকেট বা অলাগতিয়ালখিনি যধে মধে নহয় ডাষ্টবিনত পেলাব লাগে। ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ পৌৰ নিগমসমূহৰ উদ্যোগত নগৰ অঞ্চলত স্বচ্ছতা বৰ্তাই ৰখাৰ বাবে বজাৰ এলেকাৰ ঠায়ে ঠায়ে ডাষ্টবিন দিছে, কিন্তু ডাষ্টবিন ব্যৱহাৰত অভ্যাস নথকা হেতুকে খাদ্য সামগ্ৰী খোৱাৰ পিছত অলাগতিয়ালখিনি ডাষ্টবিনৰ কাষত থকা স্বত্তেও যধে মধে পেলাইছে আৱৰ্জনাখিনি। छुट्टी क्यों बेटा? रात के बारिश की वजह से पूरा स्कूल में और सड़क में पानी भर गया। ऐसा क्या? ट्रिंग ट्रिंग। हेलो, क्या सब भर गया? सारा सामान खराब हो गया। इसका क्या करा सकते हैं? बारिश आए तो परेशानी, ना आए तो भी परेशानी। इस मुसीबत की कीमत हम सब लोगों की है। मैं, आप और हम सब प्लास्टिक इधर उधर फेंकने से नाले बंद हो जाते हैं और कचरा फैल जाते हैं और पानी का भाव बढ़ जाते हैं। इसीलिए हम कभी भी प्लास्टिक इधर उधर नहीं फेंकना चाहिए और प्लास्टिक का इस्तेमाल बंद कर देना चाहिए। बिल्कुल सही। मैं, आप और हम सब इसके जिम्मेदार हैं। প্লাষ্টিক ৰাষ্ট্ৰ গঢ়ি তোলাৰ উদ্দেশ্যৰে ট্ৰিনিটি ছ'চাইটিৰ উদ্যোগত এইদৰে বাটৰ নাট প্ৰদৰ্শন কৰে। কাৰ্বি স্বায়ত্ত পৰিষদৰ বিয়াগম নতুন সচিবালয়টি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যৰ প্ৰতিপত্তিশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰক মলৰে সেইদিনাখন মুকলি কৰিছিলহি। কাৰ্বি স্বায়ত্ত পৰিষদৰ বিয়াগম নতুন সচিবালয়টি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যৰ প্ৰতিপত্তিশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰক মলেৰে সিদিনাখন মুকলি কৰিছিলহি। কেইবাশ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ভৱনটোৰ ঠায়ে ঠায়ে ফাট মেলিবলৈ ধৰিছে। ধুনীয়াকৈ ৰং মাৰি দিয়া বেৰা অংশত স্বাভাৱিক অৱস্থাত এই দৃশ্য পৰিলক্ষিত নহ'লেও কেইবাজাক বৰষুণ পৰিলে সুলভ হৈ পৰে এই দৃশ্য। নতুন সচিবালয় এই দুৰৱস্থাৰ তুলনাত পুৰণি সচিবালয় স্বাভাৱিকতে এনে দৃশ্য পৰিলক্ষিত হোৱা দেখা নাযায়। এনে পৰিপ্ৰেক্ষিতত আগন্তুক সময়ত নতুন সচিবালয় আয়ুসকালৰ ওপৰত উঠিছে প্ৰশ্নবোধক আঙুলি। বিশেষ প্ৰতিবেদক কাট নিউজ। এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ আগে উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। বিদ্যুৎ সংমণ্ডলৰ ডিফু মাঞ্জা পথৰ সমীপত আজি মুকলি কৰা হৈছে TVS মটৰ শ্ব'ৰুম। এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ আগে উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। বিদ্যুৎ সংমণ্ডলৰ ডিফু মাঞ্জা পথৰ সমীপত আজি মুকলি কৰা হৈছে TVS মটৰ শ্ব'ৰুম। বিশিষ্ট সমাজসেৱক কানিয়া তেৰণে মুকলি কৰা শ্ব'ৰুমত পোৱা যাব আধুনিক ৰঙীন তথা উৎসাহী লোকৰ বাবে বিভিন্ন মডেলৰ TVS মটৰ বাইক। এই শ্ব'ৰুমৰ যোগেদি যুৱতী সকলে লাভ কৰিব পাৰিব আকৰ্ষণীয় ডিজাইনৰ স্কুটি।
শ্ব'ৰুমৰ মুকলি অনুষ্ঠানত তেৰণৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ব'ৰুমৰ স্বত্বাধিকাৰীয়ে এইবাৰ শাৰদীয় দুৰ্গা উৎসৱতেই ভাল ব্যৱসায় হোৱাৰ আশা প্ৰকাশ কৰিছে। সময় হৈছে এডিশ্যন বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasi Lasonogor Saikimi along Ninghangatum Ali Chuan Dunikha. War Saikimi Laki Chiklu Jontro Kapan Kapamala Seke Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi Rong Berot, near Iron Bridge, Dipukar Bianglong. La Salon Suseka Chinile Thodji Aphan Laswa number 600-121-3664 along Humrignon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lase apor pacheton dun pen warsai kemi to endun iksana nang litum long pon ikji lake free long abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tutulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon asok prasad chateri bokulia electronic and electrical akulat bokulia main market Karbiangong Assam. It's on the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbianglong, Assam. Come live, come and test drive Nissan New Sero India. Visit the nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000, Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Difu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chloride Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongporbi, Rongbi Road, Depot, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ শাসনকালত দকমকা চামেলাংচ পথৰ চৰম দুৰ্দশা ঠাই ঠাই বিৰাট পুখুৰী সদৃশ দগাত যাৰ ফলত বৃহত্তৰ চামেলাংচৰ ৰাইজ ভুগিব লগা হৈছে যাতায়াতত ভীষণ দুৰ্ভোগ এইবাৰ দেখিও নেদেখা কুলিৰ ভাও দি আছে স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৈ দকমকা চামেলাংচ গড় কাপ্তানি পথৰ দুৰ্দশা ঠাই ঠাই পুখুৰী সদৃশ বিৰাট দগাত এইকেইদিন আহিনৰ শেহতীয়া নেৰানেপেৰা বৰষুণত পথটিৰ প্ৰকৃত স্বৰূপ এইদৰে ওলাই আহিছে আপোনালোকে ভালদৰে মন কৰক বৃহত্তৰ কৰকান্তি পৰিষদৰ ৰাইজে এই পুখুৰী সদৃশ পথেৰে কেনেকৈ অতি বিপদসংকুল অৱস্থাত সৰু বাহনকে ধৰি আন সৰু বৰ বাহন তথা যাত্ৰীবাহী বাছৰ যাতায়াত চলে যিকোনো সময়তে এই পথেৰে যাতায়াত ভয়ংকৰ বিপদত হাত বাউলি দিব পাৰে যদিও আশাবাদী স্থানীয় ৰাইজৰ আশা যে তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে শীঘ্ৰে এই পথ মেৰামতিৰ ব্যৱস্থা কৰিব ৰাইজৰ এই আশা কেতিয়া পূৰণ হ'ব তাক অনাগত সময়তহে লক্ষণীয় হ'ব অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ডিফু চৰকাৰী মহাবিদ্যালয় কাৰ্বি ছাত্ৰ সন্থাৰ গোটত দায়িত্ব পদৰ হাল সলনি মহাবিদ্যালয়ত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত সততে আগৰণুৱা ভূমিকা পালন কৰে ডিফু চৰকাৰী মহাবিদ্যালয় কেএছএ গোটে ডিফু চৰকাৰী মহাবিদ্যালয় কাৰ্বি ছাত্ৰ সন্থাৰ গোটত দায়িত্ব পদৰ হাল সলনি মহাবিদ্যালয়ত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত সততে আগৰণুৱা ভূমিকা পালন কৰে ডিফু চৰকাৰী মহাবিদ্যালয় কেএছএ গোটে আৰু এই ক্ষেত্ৰত কিছুমান দায়িত্ব নিবাহ তথা পালনৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে দায়িত্ব হাল সলনি কৰা হয় এই ছাত্ৰ গোটত সেইমতে মহাবিদ্যালয় অনুষ্ঠানত এক গুৰুত্বপূৰ্ণ সভাত উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ সন্মতি সাপেক্ষে জিৰচং টিমুঙক সভাপতি পিনপদ তেৰণক সম্পাদক হিচাপে লৈ আন কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয় কেএছএ গোটৰ নতুন গোট গঠন কৰা হয় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ